অল আসাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম। আমি ৰেপিডো বুক কৰিছিলোঁ, ৰেপিডোত উঠিলোঁ। মোৰ লগত আছে চানমিয়া আৰু আজিৰ দিনটো বহুত গৰম আছিলে, গোটেই দিনটো গৰম কৰিছে। সন্ধিয়া কি হ'ল, অলপ বৰষুণ দিলে, বৰষুণৰ ফলত ঠাণ্ডা হৈ গ'ল। আৰু এনেও মই সোমবাৰে যদি পাৰোঁ অলপ ৰেষ্ট ল'বলৈ চেষ্টা কৰোঁ। আজি এনে ৰাতিপুৱাৰ পৰাই ভাবি আছিলোঁ যে জুবিন দাৰ মুভি চাব যাম, চিকাৰ। ফাইনেলি আহি পালোৱে। মল আহি পালোঁ, এতিয়া লাহেকে গাড়ীৰ পৰা নামিব লাগিব। এতিয়া লাহে লাহে ভিতৰলৈ যাওঁ। চিটি চেণ্টাৰখন মোৰ লগত কিন্তু বহুত ধুনীয়া লাগে, একদম মানে বহুত বৰষুণ অলপ এতিয়াও আছে কিন্তু চাওক। হলখনত যাবৰ কাৰণে 4th ফ্ল'ৰ যাব লাগিব। 4th ফ্ল'ৰ যাবৰ কাৰণে আমাক লিফ্ট বিচাৰি লিফ্ট দি যাব লাগিব। তো আগত লিফ্ট আছে, চাওকচোন কি ধুনীয়া। ইয়াত খালি ৰেষ্টুৰেণ্ট আৰু দোকান আছে বিভিন্ন ধৰণৰ। লাহে লাহে লিফ্টৰ কাষত যাওঁ। আমি এইবোৰ ইমান চাই লাভ নাই, কাৰণ কিনিব যিহেতু নোৱাৰোঁ, যাৰ কাৰণে নাই আৰু। লাহে লাহে লিফ্টৰ কাষত যাওঁ। ইয়াৰ আগত আছে লিফ্ট। এতিয়া লিফ্ট দি 4th ফ্ল'ৰত যাম। লিফ্টত উঠি গ'লোঁ, চাওক না কি ধুনীয়া, ৱাও। পাই গ'লোঁ 4th ফ্ল'ৰ। এতিয়া লাহে লাহে টিকেট কাউণ্টাৰলৈ যাওঁ। টিকেট বা কিমানৰ আছে এইটোও গম নাপাওঁ। আৰু চবতে ডিছকাউণ্ট থাকে আমাৰ হেণ্ডিকেপৰ কাৰণে। তো ইয়াত আমি নাজানো ডিছকাউণ্ট আছেনে নাই, যাই অলপ সুধি লওঁ আৰু ডিছকাউণ্ট থাকিলে ভাল আৰু। এইটো চাওক, বেনাৰ লগাই থৈছে, চিকাৰ আৰু কিবা কিবি আছে। তো আমি যাওঁ আগত চিকাৰত টিকেট কাটিবলৈ। এইয়া চিকাৰ, চাওক না মজা। আহি গ'লোঁ কাউণ্টাৰত আৰু ক'লোঁ আমি 3টা টিকেট লাগে। সুধিলে ক'ত ল'ম বুলি। মাজত ল'লে ভাল হ'ব কাৰণে মাজতে ল'লোঁ, অলপ ওপৰতে ল'লোঁ, চাই কেনে ভাল লাগিব। তো টিকেট 3টা কাটিলোঁ আৰু সুধিলোঁ আমাৰ কাৰণে ফ্ৰী আছেনে নাই, কিবা ডিছকাউণ্ট আছেনে নাই। তো সিহঁতে ক'লে আছে, ডিছকাউণ্ট আছে, 450 টকা ডিছকাউণ্ট আছে, কিন্তু সেইটো খাবৰ কাৰণে, কিবা কিবি খাব পাৰি। মজা ফেচিলিটি, কিন্তু চবেই চাব পাৰে, মানে এই শাৰীৰিকভাৱে অক্ষম যিহঁতে আছে মোৰ নিচিনা, চবে বিন্দাছ যদি ভাবিছে ফিল্ম চাম তো আহি যাওক। ফিল্মখন, চিকাৰ ফিল্মখন ধুনীয়াকৈ চাই যাওক। আৰু ফ্ৰী যিটো আমি ডিছকাউণ্ট পাইছোঁ 450 টকা, সেইটো মজাকৈ বহি খাই থাকোঁ আৰু। 3টা টিকেট ল'লোঁ, টোটেল আহিল 990 টকা। পে'মেণ্টখন ধুনীয়াকৈ কৰি দিলোঁ। এতিয়া লাহে লাহে হললৈ যাওঁ। হলত এইটো ওপৰত কোন আছে গম পায়নে? জুবিন দা। মই গম পোৱা নাছিলোঁ জুবিন দাৰ লগত জুবিন দাৰে ফিল্ম চাম বুলি। বহুত ভাল লাগি আছিল, বহুত দিনৰ সপোন আছিলে মোৰ জুবিন দাক, মানে কি কওঁ আৰু। ৰ'ব, আগত মুভিখন ভালদৰে চাই লওঁ, তাৰপিছত ব্লগ কৰিম। ব্লগ মানে কৰিবই লাগিব, চান্স মানে এনেকুৱা চান্স আৰু কেতিয়াও নাপাওঁ। কথা কৈ নাচা কমিটি মই নিজে কিবা কৰিব পাৰো নেকি? তো মালিকক কক না, ইমান বছৰ হ'ল বনাজ দিয়া নাই। তো हम তোকে ছাড়িয়ে দিব, ঝুমুরে আসবি, ঠিক আছে? কত লাগে? শুনিছো বহুত লাগে। बहुत बेला समुद्र पहली बार देखा है क्या?
ভালো मन नहीं है ফাইনেলি ফিল্মখন চালোঁ জুবিনদাৰ ফিল্ম জুবিনদাৰ লগতে চালোঁ ফিল্মখন ধুনীয়া বুলি ক'ব গ'লে বহুত ধুনীয়া আছিলে যিটো ষ্টৰি আছিলে যে জুবিনদাৰ চাহ বাগানত থাকে আৰু তাতে তাৰ ভালপোৱা থাকে আৰু সেই ভালপোৱাজনীক কোনোবা মাৰি দিলে যাক স্বীকাৰ কৰিবলৈ জুবিনদাৰ লণ্ডনলৈ যায় তো বহুত ভাল আছিলে আপোনালোকক যদি টাইম পায় ধুনীয়াকৈ এদিন আহি চিনেমাখন হলত চাওক ভাল লাগিব আশা কৰোঁ